চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা আপুনি ভাবে নেকি যে সিহঁত সকলো বদমাছ অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল বুকু মৰমে ঘৰ সাজে সিহঁতৰ। আচলতে আপুনি ভবাৰ দৰেতো নহ'বও পাৰে কথাবোৰ। চিগাৰেট খোৱা উঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উঙে ধৰা বাকচ। এই ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব সেয়া কোনো অ'চি এচি বা আৰএছৰ কামাল। ওচৰৰ পৰা চাব, সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱাৰ জ্বলন্ত দলিল। খোজ দি কিনিব নোৱাৰা সেই চাকৰিটোৰ সপোন। সময় পালে আহিব এবাৰ আপুনি, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উটি ভাহি যাব নিভূত ভৰা ধেমালিত। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন, চাৰিআলিত আড্ডা মাৰিম।